ঐ ফুচুকা, এতিয়ালৈকে কচুগুটি হেতখা নাই যে বিহু প্ৰেক্টিচ কৰিবলে। সন্ধিয়াই হ'ব এতিয়া দেখোন। আহি পাবহি এতিয়া, অলপ ৰ'ব। মই আকৌ দেৰি হ'লে যামগে আকৌ, নাথাকো ইমান দেৰি। কোনে থাকিব? ময়ো যামগে আকৌ, ইমান দেৰি কোন থাকিব? আহিব। বেনটেন বছ, নহ'লে কচুগুটি হ'লে ফোন এটাকে কৰি চাওকচোন। ইমান দেৰি কৰিছে, ক'ত আছেগে জানো এইকেইটা? ঐ ফুচুকা, কালিয়ে মই তোক কৈছিলো নহয় চবকে টাইমত লাগিব বুলি। কিহৰ এতিয়া আকৌ ফোন কৰা কৰি? আহিছে সেইকেইটা। ফোন কৰিব নালাগে দিয়ক। কচু আৰু গুটি, ইমান দেৰি কৰিলি যে? আমাৰ ৰখি ৰখি আমনি লাগি গ'ল। আমাৰ নাচনীয়ে যাওঁগে কৰিলে আৰু। বেনটেন বছৰটো খঙে উঠিছিলে। ইমান দেৰি কৰি নি বাৰু? কালিতো আমি পাতিছিলোৱে ন 4টা বজাৰ পৰা বিহু হ'ব বুলি। ধনেশৰ দোকানত ঘুগুনি খাই আছিলো, বৰ ধুনীয়া বনায়ো, সেইকাৰণে গৈছিলো। বাপেকে বিহুলেই দেৰি হৈ গ'ল আৰু। তহঁতি বেলকে বকিয়াই থাকিবি নে নাচিবি? সময় নাই নহয় আমাৰ লগত। বিহু আহি পালেহিয়ে দেখোন। নাচনি নিবলৈ ঘটিছ কিমান ধন। ঘটিছো ধনকে ঘটিছো, হয়নে নাচনি তোমাৰ যাবৰ মন? ৰৈ ফুল ৰমক, বিজুলীৰ চমক, কাঞ্চন ভানুমতী গা কৰে ৰমক জমক। তকঝিনি হেই। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? দেখিছে নাই আমি বিহু আখৰা কৰিছো। আপোনালোকে কৰিছে নাই বাৰু? আজি যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।